কালচাৰ ক্লাব শ্ৰীৰামপুৰ প্ৰাংগণত যি আজি যি আমাৰ ভাৰতবৰ্ষ যি হোলী মহোৎসৱ হোলী ফেষ্টিভেল তাৰ উদযাপন কৰা হৈছে মোৰ সমষ্টি 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰ কালচাৰেল কমপ্লেক্সত। তো তাৰে আজি আপুনি দেখা পাইছে ইমান ৰংচঙীয়া যি আমাৰ মানে তৌহাৰ যে উৎসৱ, এই উৎসৱক উদযাপন কৰাৰ কাৰণে আজি ক্লাবৰ ভাই বন্ধুসকল, ক্লাবৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল বা আমাৰ এই অঞ্চলত হোলীৰ লগত জড়িত ব্যক্তিসকল আৰু আমাৰ মাতৃ সমাজ সবকে লগত লৈ আমাৰ যিটো উৎসৱ এই হোলী উৎসৱ আমি উদযাপন কৰি আছোঁ। আৰু মই শ্ৰীৰামপুৰবাসীৰ লগে লগে গোটেই অসমবাসী, গোটেই ভাৰতবৰ্ষৰ যুৱকে হোলী শুভেচ্ছা জ্ঞাপন কৰোঁ আৰু লগে লগে ইমানখিনি কওঁ, হোলী এটা পবিত্ৰ উৎসৱ, পবিত্ৰৰে এই উৎসৱটো উদযাপন কৰিব লাগে। সব ভাই বন্ধুসকলৰ লগত অনুৰোধ জনাওঁ যাতে সবেই আৰু আমাৰ এই অঞ্চলত বা আমাৰ শ্ৰীৰামপুৰ অঞ্চল, আমাৰ এই অঞ্চলত গোটেই জাতি জনগোষ্ঠী আমি একেলগে বসবাস কৰি আছোঁ। এতিয়া আমাৰ বিটিআৰত উন্নয়ন আহিছে, উন্নয়ন আৰু মানে আমাৰ ভিতৰত যে মিলাপাতি আগত যে জাতি বড়ো অনাবড়ো যিবিলাক আছিল আজিৰ দিনত নাইকিয়া হৈ গ'ল। অতি আমি শান্তিপ্ৰিয়ভাৱে আমি এই হোলী উদযাপন কৰি আছোঁ। লগে লগে যিকোনো ফেষ্টিভেল হওক, আগন্তুক দিনত আমাৰ গুড ফ্ৰাইডে আছে, ঈদ আছে, তো আমাৰ ৰমজান মাহো চলি আছে। আমি সব ফেষ্টিভেল আমি সব জাতি জনগোষ্ঠী মিলি উদযাপন কৰিব লাগে আৰু কৰিও আছোঁ। তাৰ কাৰণে আমাৰ অঞ্চল উন্নয়ন হৈ আছে, লগে লগে আগুৱাই গৈ আছে। আৰু মই আগন্তুক দিনক সবক এটাই অনুৰোধ কৰিম যে আজি এই হোলীৰ যি বা হোলীৰ এই শুভ মুহূৰ্তত যে আগন্তুক দিনত আমাৰ লোকসভা ভোট আছে, আপোনালোকে চাওক, ইয়াত জাতি ধৰ্মৰ কথা নাই। আজি বিটিআৰত যদি শান্তি হৈছে, মুছলমান ভাইসকলেও শান্তিত আছে। আজি বিটিআৰত যদি শান্তি হৈছে, বড়ো ভাইসকলেও শান্তিত আছে। আজি বিটিআৰত যদি শান্তি হৈছে, হিন্দু ভাইসকলেও শান্তিত আছে। সেইকাৰণে আমি সবকে এটাই অনুৰোধ কৰিম যে আগন্তুক দিনত শান্তিৰ স্বাৰ্থত যে আমাৰ বিটিআৰত, যেহেতু মই বিটিআৰৰ এজন প্ৰতিনিধি, বিটিআৰত যাতে শান্তি বজাই ৰখাৰ দায়িত্ব এই আমাৰ সাংবাদিক ভাইসকলৰ লগে লগে সব জাতি জনগোষ্ঠীৰ আছে। আৰু মই ভাবোঁ যে এই শান্তি বজাই ৰাখিব পাৰিলে আমাৰ উন্নয়ন হ'ব। মানে হাগ্ৰামা মহিলাৰীয়ে যি কৈছে, মানে এটা কথা আছে, মানে পাগলে কি নকয়, গৰুৱে কি নাখায়, বুজিছে না? মানে এই গৰু গছত উঠাৰ নিচিনা কথা কৈছে। প্ৰমোদ বড়োৰ নিচিনা এজন সন্মানীয় ব্যক্তি যোনে বিটিআৰত পৰিৱৰ্তন কৰি দিছে। আজি আপুনি দেখা পাইছে হাগ্ৰামা আহিছে, আগত হাগ্ৰামা আহিলে যি ৰণ কৌশল যি মানুহ আছিল তাৰ আজি মইতো 10% দেখা নাপাওঁ। এতিয়া হাগ্ৰামাক জোকাৰ হিচাপে চায় মানুহে, তাৰ দুটা লেকচাৰ, মানে সি কমেডিয়ান হিচাপে মানুহে তাক ঠিক কৰে। কিন্তু মই কওঁ যোগ্যতাৰ ক্ষেত্ৰত প্ৰমোদ বড়োৰ লগত হাগ্ৰামাই কেতিয়াও নোৱাৰে। আৰু উন্নয়নৰ বিটিআৰ, শান্তিৰ বিটিআৰ যি আমাৰ গঢ়িব পাৰিলে একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াই পাৰিব। আজকের অনুষ্ঠানের শুভ সূচনা করলো এবারে